হোটেলৰ ৰুমৰ নিচিনা এটা ৰুম, তাকো ট্ৰেইনৰ ভিতৰতে। দৰ্জা লগাই লওক, আপোনাক কোনেও ডিষ্টাৰ্ব নকৰে। ৰাজধানী খানাটো টেষ্টি বুলি শুনিছিলোঁ, সঁচাকৈ টেষ্টি হয়। আৰু এইটোৱে হৈছে ৰাজধানী এক্সপ্ৰেছৰ ফাৰ্ষ্ট ক্লাছ এচি। চব ঠিকে আছিলে, কিন্তু বাথৰুমটো। আজি প্ৰথমবাৰ ৰাজধানী ফাৰ্ষ্ট ক্লাছত ট্ৰেভেল কৰি আছোঁ। ৰাজধানীত আগত গৈছোঁ যদিও ফাৰ্ষ্ট ক্লাছত আজিহে ফাৰ্ষ্ট। আমাৰ ট্ৰেইন আছে 8:55 PM আৰু আমি আহি পালোঁ এতিয়া ডিব্ৰুগড় ট্ৰেইন ষ্টেচন। ট্ৰেইনখন বেছিভাগ 1 নম্বৰ প্লেটফৰ্মতে লাগি থাকে। আমাৰ কোচ নম্বৰ হৈছে H1। প্ৰথমত উঠি লওঁ, তাৰপিছত খানাৰ লগতে সকলোখিনি ফেচিলিটি ভালদৰে দেখাই আছোঁ ৰ'ব। ফাৰ্ষ্ট ক্লাছত 2 ধৰণৰ কম্পাৰ্টমেণ্ট থাকে, এটা কুপ বুলি কয়, আনটো কেবিন বুলি কয়। তো বলক এতিয়া কুপ দেখাই দিওঁ, য'ত আমি গৈ আছোঁ আজি। আৰু এইটো হৈছে কুপ। ইয়াতে 2টা বাৰ্থ আছে, এটা আপাৰ বাৰ্থ আৰু লৱাৰ বাৰ্থ। এইটো এটা পাৰ্চনেল ৰুমৰ নিচিনাই হৈ যায়। আৰু এইফালে ধুনীয়া এখন ডাঙৰ মিৰৰ দিয়া আছে। ইয়াতে চাৰ্জিং চকেটো দিয়া আছে, এইটো কলিং বেল আৰু ইয়াতে ৰিডিং লাইটছ। থাৰ্ড এচি বা ছেকেণ্ড এচিত ওপৰলৈ উঠি যাবলৈ এনেকৈ ষ্টেয়াৰ্ছ নাথাকে, তো ছিটৰ ওপৰত এনেকৈ উঠি যাব লাগে। ইয়াতে কিন্তু ষ্টেয়াৰ্ছ দিয়া আছে, সেইটো বহুত সুবিধা হয় উঠি যাবলৈ ওপৰলৈ। ওপৰত বটল হোল্ডাৰ আছে আৰু বেগ থ'বলৈ এনেকৈ হুক দিয়া আছে ইয়াতে। ইয়াৰে ছিটবোৰো ডাঙৰ হয়, এনেকৈ এখন উঠাই দিবলৈ চাওক, ইমান এনেকৈ শুবলৈ এনেকৈ নমাই দিব লাগে। চাওক বহুত ধুনীয়া আহল বহল ছিট, বাচ্ছালৈও শুবৰ কাৰণে বহুত সুবিধাজনক। বাচ্ছালৈ আৰামত যাব পাৰি, এনাফ স্পেচ আছে ইয়াতে। বেগ থ'বলৈ এনেকৈ অভাৰহেড ৰেক আছে ইয়াতে, এখন ট্ৰে আছে আৰু ইয়াতেও এনেকুৱা খানা খাবলৈ এনেকুৱা। লেতেৰা বস্তুবোৰ পেলাবলৈ ডাষ্টবিন এটা দিছে এনেকৈ সৰুকৈ। কিবা বস্তু দৰকাৰ হ'লে আপুনি ইয়াতে দিয়া ফোন নম্বৰকেইটাত কল কৰিলে হ'ল, আপোনাক আহি দি যাব, বা কিবা অসুবিধা হ'লে কল কৰিলেই হ'ল। আৰু এটা কলিং বেল এটাও আছে, কিবা লগা হ'লে এইটো দবাই দিলেও আহি যাব তেওঁলোক। এতিয়া 2টা এনেকুৱা পেকেট দি থৈ গ'ল, চাওঁ ইয়াতে কি কি দিছে। এখন টাৱেল দিছে সৰু, 2টা বেডশ্বীট, 2জনৰ কাৰণে 2টা দিছে, এইটো এটা আছে। বেগ চেগ থ'বলৈ ইয়াতে এনাফ স্পেচ আছে, আৰু এনেকৈ ঘূৰি ফুৰি থাকিবলৈও বহুতখিনি স্পেচ, এটা সৰু ৰুমৰ নিচিনাই হয় আৰু। কেবিনত কিন্তু এনেকুৱা ডাঙৰ মিৰৰ নাই, কুপত কিন্তু এইটো সুবিধা আছে, এখন ধুনীয়া ডাঙৰ মিৰৰ আছে। আপোনালোকে যদি 2জনীয়া ফেমিলি একেলগে ট্ৰেভেল কৰি আছে, যাৰ বাচ্ছা আছে, তেতিয়া খুব বেষ্ট হয়, কাৰণ বেলেগৰো ডিষ্টাৰ্ব নহয় কান্দা কাটি হ'লে, আৰু মানে ধুনীয়াকৈ যাব পাৰি ইয়াতে। ট্ৰেইন ষ্টাৰ্ট হোৱা আধা ঘণ্টামান হ'ল, এতিয়া আমাক চুপ দিছে, মানে ইয়াতে গৰম পানী আছে আৰু এই পেকেটত চুপ পাউডাৰ আৰু কি আছে এইটো বাটাৰ, আৰু ইয়াতে কি আছে চাই লওঁ। ষ্টিক তোমাক দিওঁ। ৰাজধানীত গ'লে এটাই ভাল, ধুনীয়াকৈ খাই খাই গৈ থাকিব পাৰি। দিনত গ'লে আৰু ভাল, আৰু কিবা কিবি বস্তু দি থাকে, কিন্তু ৰাতি অলপ। আৰু এতিয়া নেক্সট ডিনাৰ আহিব। আৰু ফাৰ্ষ্ট ক্লাছত এটা সুবিধা আছে যে ইয়াত ছেপাৰেট এটেণ্ডেণ্ট এজন থাকে। আপোনাক কিবা লগা হ'লে ইয়াত থকা কলিং বেলটো টিপি দিলেই হ'ল, তেওঁলোক আহি যায়। তেওঁলোকে খানা দিয়াৰ লগতে বেডশ্বীট এইবোৰো লগাই দিয়ে। আমাৰ এতিয়া খানা আহি গ'ল। আমি 2 ধৰণৰ খানা অৰ্ডাৰ কৰিছিলোঁ, এটা ভেজ আৰু এটা নন ভেজ। আপোনালোকক দেখাই আছোঁ কি কি দিছে 2টাতে। এইটো ৰাইচ ভাত, এইটো ডাল দিছে, আৰু এইটো কি দিছে চাই লওঁ। এইটো চিকেন কাৰী, আৰু এইটো আৰু এটা ভাজি মিক্স ভেজ, মিঠাই, আৰু ইয়াতে 2খন পৰঠা দিছে, আৰু এইটো দৈ, মিঠা দৈ, আৰু ইয়াত 2টা পেকেটত আচাৰ। ভেজতো একেই দিয়ে, কিন্তু চিকেনৰ ঠাইত পনীৰ দি দিয়ে। ৰাজধানী খানাটো টেষ্টি বুলি শুনিছিলোঁ, সঁচাকৈ টেষ্টি হয়। মই ভাবিছিলোঁ দৈটো মিঠা টেঙা, সেইকাৰণে গোল্লাই দি দৈ খাওঁ। এতিয়া এটেণ্ডেণ্ট আহি গ'ল, আমাৰ বেডশ্বীটবোৰ লগাই দিব এওঁ, আৰু এওঁ এইখিনি লগাই মানে ব'লক আপোনালোকক কেবিনটো দেখাই দিওঁ। এইটো হৈছে কেবিন। ইয়াতে টোটেল 4টা বাৰ্থ আছে, 2টা আপাৰ বাৰ্থ আৰু 2টা লোৱাৰ বাৰ্থ। আৰু ইয়াতেও আছে ৰিডিং লাইট,
তাৰপিছত চাৰ্জিং চকেট, ইয়াতে এখন মিৰৰ আছে, ইয়াতে এখন ছাইড টেবুল আছে আৰু খানা খাবলৈ এনেকুৱা ফল্ডেবল টেবুল আছে। দুজনীয়া ফেমিলি আহিলে খুব বেছি ভাল হয় আৰু কিন্তু চাৰিজনীয়া একেলগে যাব পৰা ফেমিলি আহিলে কেবিন বেষ্ট হয়। চব ঠিকে আছিলে, কিন্তু বাথৰুমটো বহুত লেতেৰা আছিলে। মই ভিডিঅ' বনাব নোৱাৰিলোঁ। ফ্লাইটৰ সমানে পইচা লয় ফাৰ্ষ্ট ক্লাছত, তাৰপিছতো বাথৰুমটো ইমান লেতেৰা, বহুত বেয়া লাগি গ'ল। ভাৰতৰ প্ৰথম লাক্সাৰী ট্ৰেইন হিচাপে ৰাজধানী এক্সপ্ৰেছ লঞ্চ কৰা হৈছিলে 1969ত, যাৰ মেইন উদ্দেশ্য আছিলে দেশৰ ৰাজধানী দিল্লীৰ লগত বেলেগ ৰাজ্যৰ ৰাজধানীক সংযোগ কৰা। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী যাবলৈ ফাৰ্ষ্ট ক্লাছ এচিৰ বাবে এইখন ট্ৰেইনত আপুনি 2750 ৰুপিজ পে' কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে যদি চেনেলটো ফ'ল' কৰি দিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।